মই এজেণ্টৰ সদস্য, মোৰ লগত কোনো হিন্দু মুছলমান নচলিব। মোৰ উদ্দেশ্য হ'ল পৃথিৱীত মানৱতা ৰক্ষা হ'ব লাগে। মানৱতা যাৰ নাই প্ৰভু সহায় নহয় তাৰ। এই গাইজ স্বাগতম জনাইছোঁ ইউটিউব চেনেল জিলমিল জনাক। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আজি আছোঁ হাজোৰ গমকা পাহাৰত। সকলোবোৰ দেখুৱাম। আজি হৈছে উৰুচ প্ৰত্যেক বছৰে এই দিনটোতে উৰুচ আৰম্ভ হোৱা। এইবাৰ বেছি মানুহ হোৱা নাই গমকাত। যিমান হৈছে সেইখিনি আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি ক'ৰ পৰা আহিছে? মোৰ জন্ম জেগা দলৈতলা। দলৈতলা হাজো কলিতা কৈছোঁ দলৈতলা। কিন্তু মই 12 বছৰ বয়সতে বিদেশ থাকোঁ। চাহ চুলতান গিয়াছুদ্দিন আউলিয়া বাবাৰ দুৱাৰ চিলাই মই পৃথিৱীত জন্ম পাইছোঁ। আৰু তেখেতৰ নিৰ্দেশত মই হজৰত আজানপীৰৰ দৰগাহ শিৱসাগৰলৈ যাওঁ। আৰু মোৰ চিলাই আজানপীৰৰ দৰগাহ শিৱসাগৰত তোমাৰ মাজাৰ আছে, বাবাৰ মাজাৰ আছে, সমস্ত মাজাৰ মোৰ দিনত হৈছে। ফেৰীঘৰ, ফেৰী মছজিদ, জাই পাক্কা মছজিদ হৈছে। প্ৰান্তে প্ৰান্তে ৰাস্তা বদলি হৈছে, চৰকাৰ গঠন হৈছে, চৰকাৰ ভাঙা পতা হৈছে। মই এজন গভৰ্ণমেণ্ট এমপ্লয় আছিলোঁ। 41 বছৰ চাকৰি কৰি 41 টকা মই দেখা নাছিলোঁ। এই বছৰত কোনোবাই মোক চাকৰি বুলি ক'ব নেকি? যদি নকয় মই তাৰ চিন্তা নাৰাখোঁ। মই মাজে মাজে যাই দুখীয়া নিচলাৰ লগত আল্লাহৰ হস্তে ফাটিয়া কৰি গৰীবক খুৱাই বুৱাই তেনেকৈ জীৱন কটাইছিলোঁ। মোৰ সতি সন্তান বুলিবলৈ নাই। যি আছে আল্লাহৰ বান্দা হয়। 3জনী ছোৱালী, 2জন ল'ৰা। সিহঁতক ডাঙৰ দীঘল কৰিবৰ কাৰণে আল্লাহ সুবিধা কৰি দিছিলে। তাৰ বাহিৰে মোৰ কোনো সমাজ একো হোৱা নাই। ঘৰ দুৱাৰ কোনো চিন্তা মই পোৱা নাছিলোঁ। গতিকে যিয়ে নহওক 16 চনত মই ৰিটায়াৰমেণ্ট হৈছোঁ। মই ৱৰ্ল্ডৰ ইণ্টাৰনেশ্যনেল ফকীৰ বাবা হওঁ। চাৰা মখলুকতৰ কাৰণে মই বাবা হওঁ। মোক ইল্লাল্লাহ হক বোলা বাবা বুলি জনাজাত, আজান ফকীৰ বাবা বুলি জনাজাত আবাৰ চামত। আৰু মোৰ গাঁৱতহে জানে চিৰাজ ফকীৰ। মোৰ নাম মহম্মদ চিৰাজ উদ্দৌলা। সেই নামেৰে কোনোৱে নাজানে, অকল গাঁৱত চিৰাজ ফকীৰ বুলি জানে। আৰু যিসকল মোৰ লগত আছিল 75ৰ পৰা শিৱসাগৰ, সেই পুৰণা মানুহখিনি সেইখিনিহে একমাত্ৰ মোক চিৰাজুল্লাহ বুলি জানিছিল। আৰু চৰকাৰৰ ঘৰত, বেংকত, NRCত, ভোটত, এনেকুৱা ধৰণৰ মোৰ পেঞ্চনৰ মুখত সেইখিনিহে চিৰাজুল্লাহ। বাকী মই ইল্লাল্লাহ হক বোলা ফকীৰ বাবা। মই জগতৰ মানৱ জাতিৰ কাৰণে আহিছোঁ। মই নিজৰ কাৰণে বন্দী কৰা নাই। সমাজক কাইনতৰ মানৱ জাতিৰ কাৰণে মই দোৱা মাগোঁ। মই এজেণ্টৰ সদস্য, মোৰ লগত কোনো হিন্দু মুছলমান নচলিব। সমগ্ৰ কাইনতৰ মখলুকতৰ মানৱ জাতি আশ্ৰফল মখলুকত হয়। মানৱ জাতিৰ কল্যাণ আৰু মুক্তিৰ কাৰণে মই পৃথিৱীলৈ আহিছোঁ। মোৰ উদ্দেশ্য হ'ল পৃথিৱীত মানৱতা ৰক্ষা হ'ব লাগে। মানৱতা যাৰ নাই প্ৰভু সহায় নহয় তাৰ। আল্লাহ সহায় নহয় তাৰ। প্ৰভু ঈশ্বৰ ভগৱান একেজন হয়। তেওঁ নিৰাকাৰ নিৰঞ্জন হয়। তেওঁৰ কোনো আকাৰ নাই। গতিকে আমাৰ ৰুহবিলাকো নিৰাকাৰ। সেয়েহে আমিও ক'বলৈ গ'লে আমাৰ ৰুহটো নিৰাকাৰ হয়, আল্লাহৰ অংশ হয়। আল্লাহৰ হুকুম হ'লে আমাক লৈ যাব। এই দুনিয়াত আমি কেইদিন থাকিম তাৰ কোনো ভৰসা নাই। তাৰ বন্দেগী কবুল কৰিব, কাক কেইদিন ৰাখিব, কি হালত ৰাখিব, কেনেকৈ নিব, এক আল্লাহ জানে।
সেই যোৱাৰ আগত প্ৰিপেয়াৰ হোৱা আৰু দুনিয়া মাজৰাতৰ আখেৰৰ খেতি পথাৰ এই দুনিয়া সেইখিনি কৰিবৰ কাৰণে প্ৰত্যেকে মা বাবাৰ ভৈতল জেন্নাত সেই মা বাবাৰ খেদমত কৰি মা বাবাৰ দোৱা লৈ আল্লাহৰ বন্দী কৰক, প্ৰভুৰ নাম লওক, তেতিয়া কামে হ'ব। আৰু কাশী গয়া বৃন্দাবন মথুৰাত গ'লে মক্কা মদিনাত গ'লে